মই স্লাইচ লৈছোঁ আৰু অৰিঅ' বিস্কুট লৈছোঁ, আপোনাৰ ডেইৰী মিল্ক লৈছোঁ। ইয়াৰ লগত মই আজি কেক বনাম আৰু হেপী বাৰ্থডে টু পুৱাতে উঠি এগছি বন্তি জ্বলাইছোঁ গোঁসাই ঘৰত। আজি হৈছে বুদ্ধ পূৰ্ণিমা আৰু মোৰ বেটা জন্ম হৈছিল এই বুদ্ধ পূৰ্ণিমাৰ দিনটোতে। ভগৱানৰ ওচৰত এগছি চাকি বন্তি জ্বলাইছোঁ যাতে দীৰ্ঘায়ু হওক আৰু কুশলে ৰাখক সদায় এনেদৰে। হাই ফ্ৰেণ্ড, গুড মৰ্ণিং। আপোনালোকৰ ভালেনে? মোৰ অন্য দিশলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভালেই। আজি হৈছে বুদ্ধ পূৰ্ণিমা আৰু মোৰ বেটাৰ আজি জন্ম। আমাৰ কোলালে আমাৰ বেটা আহিছিল আৰু তাৰ আজি জন্মদিন। আজি 3 বছৰ সম্পূৰ্ণ হ'বহি। তাৰ বাবে আজি কিবা কিবি হ'ব আৰু আপোনালোকে চাই থাকিব শেষলৈ। আৰু এতিয়া আমাৰ মা মানে কাপোৰ আনিব গৈছে, তালৈ যাম। আৰু এইফালে কেইটামান লেচু থৈ দিয়া আছিলে ফ্ৰিজত ভৰাই, আৰু তাকে এই লেচু কেইটামান লৈছোঁ আৰু তালৈ যাওঁতে সিহঁতকো কেইটামান দি থৈ আহিমগৈ। লাডু লেচু লৈ পেলাই ওলাইছোঁ আৰু এতিয়া যাওঁ লেচু। হেপী বাৰ্থডে কৈ দিয়া। মোৰ আজি বাৰ্থডে। বোলা দুইটা আহি আছোঁ আৰু লেচু ল'লোঁ, ভিনদেউৱে আনি দিছিলে। তাতে আকৌ মায়ে কৈ আছে কাপোৰ আনিব কাৰণে, তাতে যাওঁ আৰু মই দেখাই আছোঁ আপোনালোকৰ। তাৰপৰা আহি বাৰ্থডে হ'ব বাৰু, চাই থাকিব। আহি পালোহি আৰু মাহঁতে এয়া গামোচা টানি আছে, পিন্ধা গামোচা। আৰু মই আনিছে বতা চৰাই কণী, আৰু বতা চৰাই কণী আপোনালোকক দেখাই দিম ৰ'ব। দেখাই বাৰু দেখিছে, নাই দেখাই বাৰু নাই। আমাৰ আজি কিনি লৈ আনিছে ঘৰতে। দেখিছেনে ইমান ধুনীয়া দেখাত, বহুত ধুনীয়া, কিন্তু পখৰা পুখুৰী হয়। এইকেইটা মই এতিয়া সিজাই দিম আৰু দেখাই আছোঁ সৰু যে। আৰু এইফালে মই স্লাইচ লৈছোঁ আৰু অৰিঅ' বিস্কুট লৈছোঁ, আপোনাৰ ডেইৰী মিল্ক লৈছোঁ। ইয়াৰ লগত মই আজি কেক বনাম আৰু আমাৰ বেটা যিহেতু আজি বাৰ্থডে আছে বনাই দিম আৰু। তাৰপিছত আপোনালোকক বনোৱাৰ কোনো প্ৰচেছ নেদেখাওঁ, কিন্তু একেবাৰে শেষত দেখাই আছোঁ কেকটো। এইফালে মোৰ বতা চৰাই কণীও সিজি গ'লগৈ। এইখিনি এটা বাকলি গুচাম, গৰম হৈ আছে, মানে গুচাবলৈ বহুত অসুবিধা হয় সৰু। বতা চৰাই কণীও মোৰ হৈ গ'লগৈ বাকল এৰুৱাই, আৰু লগতে মই এইকেইটা পুতলা আঁকি দিছোঁ কেকত সজাবলৈ কাৰণে। আৰু যিহেতু সৰু ল'ৰা ছোৱালী এইবোৰ দেখি বহুতে মনটো ভাল কৰে, আৰু এয়া মোৰ হৈ গ'লগৈ। আৰু এইবিলাক মই হাতেৰে লিখি দিছোঁ। আমাৰ ধুনুৱে এইটো চাইডে ধুনীয়াকৈ এইবিলাক লেখি কৰি ধুনীয়াকৈ লগাই আছে আখৰবিলাক, কিন্তু কালাৰ নকৰে বোলে, এনেকৈ থৈ দিব, কেৱল কাঠ পেঞ্চিলেৰে আঁকি দিছে। আৰু শেষত দেখাই আছোঁ কেনেকৈ সি আঁৰি দিয়ে। আৰু বেটা হেপী বাৰ্থডে বহিছে। এইফালে হেপী বাৰ্থডে বয়। কেক কাটিম। কেক কাটিবানে? কাটিবা? এইফালে আমাৰ সজাই দিছে কেকটো। এইফালে কেক কাটাব। এইটো হাই কৈ দিয়া। এইফালে আমাৰ মনালিছা। আৰু এয়া হ'ল ৰেডি হৈ গ'ল। এয়া ধুনীয়াকৈ লগাই দিছে হেপী বাৰ্থডে বুলি। লগতে আমাৰ কেকো ৰেডি হৈ গ'ল। এয়া ঘৰতে বনোৱা কেক। আৰু বাক খুৱাই দিয়া, তুমি খোৱা। এনেকে লৈ লোৱা, তুমি এইটো খোৱা, এইটো লোৱা হওক। বাৰ্থডে কেক, হেপী বাৰ্থডে কেক আমি এতিয়া খাই দিওঁ। হেপী বাৰ্থডে শ্ৰিয়ান। হৈ গ'ল আমাৰ কেক কাটি আৰু সৰু সুৰাকৈ, যিহেতু পিছফালে আমাৰ খাই আছে বাৰু এতিয়াতে।